এডিট কৰি থকাৰ সময়তে আমাৰ মেগী চাইকেনে ইয়াত জিলকাৰ আছে, জিলকাৰ অফিচিয়েল মাৰ্কেট লিংক ঠাণ্ডা চক না পুৰা একদম বতৰ বেয়া পুৰা কলা জোৰ লাগাকে হাইছা পিয়াজ দিছো আৰু ইফালে আমাৰ কুৰকুৰি ঢালি দিছো ওপৰত হিয়াৰ বাহিৰ ঘৰে হোৱানা ঘৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবতি ৰোৱানা প্ৰেমৰ যুত বাসনা গুড মৰ্নিং গাইজ আছোঁ বৰ্তমান ইউনিভাৰ্চিটিত এইফালে সোমাই দিওঁ মোবাইলটো আছোঁ বৰ্তমান ইউনিভাৰ্চিটি চাওক গছবিলাক পূৰা সেউজীয়া সেউজীয়া বৰষুণ দি আছেতো পূৰা মানে চাফা হৈ গৈছে আমি আৰু কিমান চাফা হ'ম পাতখিনিও চাফা হৈছে মজা তো আছোঁ বৰ্তমান আমাৰ ৰাকেশ ভাইৰ ঘৰত ৰাতিপুৱা আহি গৈছোঁ ৰাতিপুৱা হৈ থকা নাই বাৰু এতিয়া বাজিল 1টা আৰু এনেই ঘৰত কিনো কৰি থাকিম একো কাম বনোতো নাই আজি চানডে তো ভাবিলোঁ এনেই দিনটোতো বেকাৰ খেলাব নোৱাৰি তো যাওঁ অলপ ৰাকেশৰ ঘৰতে আড্ডা চাড্ডা মাৰোগৈ কি কয় আড্ডাটো মেইন হয় সেইটোৱে আৰু তো আহিলোঁ ৰাকেশৰ ঘৰত আৰু আহি পাই দেখা পালোঁ চবেই মানে হাতে হাতে কামত ব্যস্ত সেইফালে লেপটপ লৈ ব্যস্ত সেইফালে মোবাইল লৈ ব্যস্ত সেইফালে কি তুমি কি কৰি আছা তুমি কি কৰি আছা সঁচাটো কোৱা কি কৰি আছা বৰ্তমান তাৰপিছত এইফালে ইও ভিডিঅ' এডিট কৰি আছে মানে আমাৰ গান এটাত নেদেখাবি হা অঁ একো নাই বাৰু মানে কিয় দেখাব পাৰিতো আপোনালোকেও জানে কাৰণ এতিয়া যদি দেখাই দিওঁ না পিছত অলপ হেৰি হৈ যাব না তো এনেকুৱা আৰু তো আহি আছে অতি সোনকালে মজা কভাৰ চং এটা এই শ্বুটিং যে কৰিছিলোঁ ভিডিঅ' দিছোঁ নেকি শ্বুটিঙৰ ব্লগটো তো সেইটোৰে আহি আছে আৰু তো আহি আছে অতি সোনকালে আমাৰ কভাৰ ভিডিঅ'টো ভাল লাগিব ছেকেণ্ডে তো আপোনালোকেও চাব বুলি আশা কৰিলোঁ আৰু শ্বেয়াৰ টেয়াৰ কৰি দিব আৰু না কি কয় তো সেই আৰু তো ৰাকেশ ভাই সি কাম কৰা হ'লনে নাই লাগি থাকা নেৰিবা এখেতৰ প্ৰেচাৰ লাগি আছে চবৰে মানে এটা টেনশ্যন হৈ গৈছে কি কয় জিলকাৰ ভাই হৈছে না হৈছে গৈ নে এডিট কৰা হৈ আছে অলপ চলপ সেইটোৱে আৰু এতিয়া অলপ মোবাইল চোবাইল চোৱা হয় নহয় কি সেইটোৱে আৰু বঢ়িয়া লাগি থাকা নেৰিবা আৰু গাইজ এইখিনিতে কথা এটা কৈ থওঁ যে আমাৰ ৰিচেণ্টলি এটা গান এটা শ্বুট কৰিবলৈ গৈছিলোঁ ষ্টুডিঅ' তাত অফিচিয়েল চং হয় চ' আমাৰ জিলকাৰ নাইডুবত গ'লে বাহিৰত গ'ল বাৰু তো জিলকাৰ চেনেলতে আপলোড দিছোঁ তো বঢ়িয়াকৈ অলপ গানটো দেখাই দিওঁ আমি আপলোড দিছোঁহে জাষ্ট দেখাই দিয়ে ৰাকেশ এঘণ্টামান হ'ল নেকি কিমান টাইম হ'ল এঘণ্টা হৈ গ'ল এইটো গান অলপ চাই লওক জাষ্ট অলপ আপোনালোকে চাই কিনে ইয়াত জিলকাৰ আছে জিলকাৰ অফিচিয়েল মাৰ্কেট লিংকটো দিয়া আছে মেনশ্যন কৰাই আছে চাই লওক এইটো মই হয় পাহি বুজোটো হৈ যাব বেছি শুনাব নোৱাৰে পৰা মোৰে আপোনালোকে চাওক জিলকাৰ মেনশ্যনো কৰা আছে আৰু ডেছক্ৰিপশ্যন বক্সত লিংকো দিয়া আছে তো গতিকে যাই কিনে চাওক অলপ মৰম দিয়ক আৰু কেনেকুৱা আছে কমেণ্ট কৰি কিনে জনাব গানটো ভিডিঅ'ত যাই কিনে না কি কয় গাইছ তো সেয়াৰো কিমান কিমানকে হৈছে বৰ্তমান 19টা যে লাগে 6.98 হৈছে মানে 7K হ'বলৈ 19টা লাগে মাত্ৰ তো বঢ়িয়াকৈ যাই কিনে অলপ মৰম দি দিয়ক 7K কৰি দিয়ক গাইছ জল্দি কৰি দিয়ক 7K দেই জল্দি লাগে 7K আৰু সিহঁতে বোলে মেগী খায় চ' মেগী আনিবৰ কাৰণে মোক পঠাই দিছে ঠাণ্ডাখনত ইয়াত ঠাণ্ডা চক না পুৰা একদম পুৰা সেউজীয়া আৰু পুৰা বতৰ বেয়া পুৰা কলা মলা হৈ আছে তো সিহঁতে ক'লে কি ঠাণ্ডাতনো কি খাম বেলেগ একো খোৱা বস্তু নাই তো মেগীকে খাওঁ আৰু তো মেগী আনিব গৈছোঁ ইউনিভাৰ্চিটিৰ কেম্পাছৰ পৰা চ' তাতে দোকান চোকান আছেতো তো গতিকে যাওঁ মেগী চেগী আনো খাব লাগে বঢ়িয়াকৈ এনজয় কৰিব লাগে আজি চানডেটো তো ঠাণ্ডা দিন না মেগী চেগী খাই কিনে বেছি এনজয় হয় এইটো মানে ফুল এনজয় এইফালে এই ৰাস্তাটো বেয়া আছিলে দুদিনমান আগত তো এতিয়া মজা বনাই দিছে মজা একদম মেগী লৈ আহিলোঁ দিয়ক বঢ়িয়াকৈ এতিয়া মেগীটো বনাব লাগে আৰু খাব লাগে বঢ়িয়াকৈ বলত চলো আমি মেগী আৰু কুৰকুৰি লৈছোঁ তো মজাকৈ এতিয়া ওপৰত যাওঁ এই ওপৰত যাব লাগিব তো গতিকে ওপৰত যাই কিনে মেগী বনাম কুৰকুৰি দি কিনে খাব লাগিব কি মানে এতিয়া মই বনাম নালাগে তুমি বনা মই বনাম ভাই দিয়া হা কি মাৰা হৈছে বনাব নাজানিলে এইটো প্ৰব্লেম না হ'ব এতিয়া মেগী বনাম আৰু খাম না কি কোৱা তো ব'লা আজি মেগী খাম চানডে বুলি আজি মেগী ঠাণ্ডা বতৰ মেগী পৰা এইফালে মেগী দি দিছোঁ এতিয়া মাৰা জোৰ লাগাকে হাইছা এই কেৰাহী উল্টি যাব দিয়া জোৰ লাগাকে হাইছা আৰু আকৌ এবাৰ জোৰ লাগাকে হাইছা কেৰাহী উল্টাই নেপেলাবা বঢ়িয়া এইফালে যে মেগী হৈছে
মাৰা আৰে সিজিব দিয়া অলপ হওক আৰু এইফালে মছলাখিনি খুলি আছো আৰু পেকেটৰ পৰা আৰু এইখিনি যে বঢ়িয়াকে এটা ঘটনা হৈ গ'ল ৰাকেশে এইফালে পিঁয়াজ কাটি আছে আৰু মই বঢ়িয়াকে ব্লগ বনাই আছিলো মানে কি আজি ব্লগটো বনাইছো আৰু মই লগালগ এডিটো কৰি আছিলো কিন্তু এডিট কৰি থকাৰ সময়তে আমাৰ মেগী পুৰা দেই গুচি গ'ল দেই মানে পুৰা দেই যোৱা নাই বাৰু অলপ লাগিছিলে তো ভাগ্য ভাল বাচিলো মানে মই বাচা নাই ৰাকেশে মানে গম পালে চ' মইতো একো গমেই পোৱা নাছিলো একো তো ৰাকেশৰ কাৰণে মেগীখিনি বাচিল মানে খাব পাম আৰু নহ'লে আজি ব্লগৰ ধান্দাত গোটেই মেগী কলা হৈ গ'ল হয় মানে নোহোৱাই হৈ গ'ল ইয়াৰ পৰা তো ভাগ্য ভাল বাচিলো আৰু বেচাৰা ৰাকেশে পিঁয়াজ কাটি কাটি কেনে মানে চাই আছিল বেচাৰা বাচিলো আৰু আমাৰ বঢ়িয়াকে মেগী ৰেডি আৰু মেগীত চাক না কি কি দিছো পিঁয়াজ দিছো আৰু এইফালে আমাৰ কুৰকুৰি ঢালি দিছো ওপৰত এইটো মানে বেলেগ আৰু মানে অলপ বেলেগ আৰু বেলেগতকৈ অলপ বেলেগ হা আৰু দি দে পিঁয়াজ অ মজা আৰু পিঁয়াজ এইফালে আৰু কুৰকুৰি মজা আৰু মানে ডাকেছে ভালে বনাইছে বেয়া বনোৱা নাই এতিয়া খাই কেনে চাব লাগিব আৰু কেনেকুৱা হয় দিয়ক আৰু এতিয়া বোলক একেবাৰে খাওঁ আৰু অ জিলকাৰ ভাল হৈছে না হা কেনেকুৱা টেষ্ট হোৱা নাবে কুৰকুৰিৰ ওপৰত মেগীৰ ওপৰত কুৰকুৰিৰ ওপৰত পিঁয়াজ ভাল হৈছে না এ মজা এতিয়া খাই লওঁ খাই কেনে মানে ভাল লাগিব আৰু তোমালোক খাইছো আৰু কেনেকুৱা লাগিছে ভালে ভালছে ৰাকেশ বঢ়িয়া আজি ৰবিবাৰৰ পাৰ্টি চানডে মজা ৰাকেশ মজা মজা বনাইছে ৰাকেশ বঢ়িয়া বঢ়িয়া খোৱা এতিয়া তুমিও খোৱা বঢ়িয়াকে মেগী চেগি খোৱা হৈ গ'ল আৰু চব আচৰি ৰাকেশ ভাই যাওঁ আৰু বঢ়িয়াকে আহি কেনে আমনি দিলো আছিল ৰবিবাৰ বুলি একো আমনি দিয়া নাই অলপ মানে এনেই আড্ডা চাড্ডা মাৰি ললো নাই কিবা বিয়াখন পাতা তেতিয়াহ'লে আহিব আহিব চিন্তা নাই অলপ ডাঙৰ হৈ লোৱা বহুত সৰু হৈ আছে এতিয়া গাখীৰ খুৱাই এৰা নাই হে চোৱা চোৱা মোৰ দাড়ি চোৱা চোৱা তোমাৰ চোৱা নাই নাই ধেমালি কৰিলো দেখাইছে এইটো চিৰিয়াছকে নল'ব ৰাকেশ ভাই চিৰিয়াছকে নল'বা এনে ধেমালি কৰিলো আজি মানে ৰাকেশৰ মাক দেউতাক নাই কেনে জিলকাৰ আৰু মই বঢ়িয়াকে আহি গৈছিলো নাই কি কয় জিলকাৰ দে খবৰ খাতি কোৱা কেনেকুৱা একদম মজা 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 গানটো এডিটিং কৰা হ'ল না অলপ চলপ হ'ল 1.5 মিনিট মান হ'ল 1.5 মিনিট তো গানটো 7 মিনিট মান চাগে ন 7 মিনিটৰ গান 1.5 মিনিট এডিট হ'ল এতিয়া ঘৰত যাব বুম চালা না কৈছা চকু চোৱা কলা হৈছে প্লে লৈ ওকে তো গাইস আমাৰ নতুন ভিডিঅ'ৰ কাৰণে স্ক্ৰিপ্ট লিখি আছো কোনোবা যদি ল'ৰা ছোৱালী এক্টিং কৰে কমেণ্ট দিব ই কণ্টেক্ট কৰিব সেইমতে কৰিম আজি এক্টিঙৰ বিষয়ে হ'লে স্ক্ৰিপ্ট লিখি আছো কোনোবা যদি কৰে কণ্টেক্ট কৰিব আৰু প্ৰথমতে যে ক'লো কিবা কাম কৰি আছে বুলি কিবা বোলে স্ক্ৰিপ্ট লিখি আছে ভালে লাগিছে ষ্টৰিটো শুনিলো বাৰু তো একো নাই বঢ়িয়াকে কাম ভাগ কৰিম আৰু অতি সোনকালে হয় নহয় সোনকালে হ'ব ওকে কোনোবা যদি কৰে গাইছ কমেণ্টত ক'ব ভাল লাগিব তো আজিলৈ গাইছ ইমানতে শেষ কৰিছো ভিডিঅ'টো বঢ়িয়াকে এটা ঘৰুৱা ব্লগৰ টাইপ বনাই দিলো আৰু ঘৰত থাকিনো কি কৰিম বঢ়িয়াকে এতিয়া আহি গ'লো বঢ়িয়াকে আড্ডা চাড্ডা মাৰিলো বঢ়িয়াকে হৈ গ'ল তো গাইছ কেনেকুৱা বোলে প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব আৰু গানটো চাব মেনশ্যন কৰা আছে লিংকো দি আছে ডেছক্ৰিপশ্যন বক্সত তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ বাই বাই